গুড মৰ্ণিং এভৰিৱান। মই সকলোকে ৰাতিপুৱাৰ আমাৰ গাঁৱৰ চাহ কাপেৰে আৰু চহৰীয়াসকলৰ এটি ব্ৰেকফাষ্টেৰে সকলোকে স্বাগতম জনাইছোঁ। সংগীতা চুতীয়া গগৈ নতুন এটি ভিডিঅ'লৈ ব'লকচোন ভিডিঅ'টি কি আৰম্ভ কৰোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ গোলাঘাটৰ বজাৰলৈ। মই অকলে নাযাওঁ, মোৰ লগত আৰু এগৰাকী যাব, মানে বান্ধৱী। আমাৰ দুয়োগৰাকীকে মানুহে একেলগে দেখিলে বান্ধৱী বুলি কয়। যি কি নহওক, পাৰিছোঁ যেতিয়া বান্ধৱী পাতিব ন। মানুহৰ লগত আচল মিলি থকাটোহে, বান্ধৱীয়ে হওক বাৰু যিয়েই হওক। এতিয়া আহি পাই গ'লোঁ সি বজাৰ। এয়া প্ৰথমতে আমি পাচলি বজাৰ কৰিবলৈ লাগি গ'লোঁ দুয়োগৰাকী। পাচলি বজাৰ কৰি আৰু এফালে গৈছিলোঁ, কিন্তু নতুন ইউটিউবাৰ মানুহ যে কেমেৰাটো উলিয়াবলৈ এইফালে খাই ল'লোঁ চাহ আৰু চিকেন চাও। আৰু লগত গৈছিলে এইগৰাকী, প্ৰায় মোৰ লগত ভিডিঅ'ত দেখি এগৰাকী ঘৰ আমাৰ প্ৰায় ওচৰতে। সেইকাৰণে আমি দুয়োগৰাকী লগ লাগি থাকিব পাৰোঁ। প্ৰায় বজাৰলৈ গ'লে বা বিয়া সবাহতো প্ৰায় আমাৰ টাইমকেইটা মিলে আৰু নিজৰ সুবিধাবোৰ মিলি যায় বাবে আমি প্ৰায় লগেই হৈ থাকোঁ। কোনোবাই আকৌ ভিডিঅ'বোৰ চাই বেয়া পায় যদিও নাজানো, এই দুয়োগৰাকী একেলগতে লদা পাতি ওলাই থাকে বুলি। উপায় নাই আৰু বেয়া পালেও, যিহেতু আমাৰ সময় সুবিধা মিলে বাবে প্ৰায় এনেদৰে দেখাই থাকোঁ। যি কি নহওক, বজাৰৰ পৰা আহি পাই গ'লোহি আৰু এইফালে উলিয়ালোঁ পাচলিসমূহ মই উলিয়াই লৈছোঁ। আৰু এইয়া হ'ল দুটামান ব্ৰেড আৰু পপ, লগতে চিপছ আনিছিলোঁ। চিপছকেইটা পোৱালীকেইটাই থপিয়াই নিলেই। এনেদৰে আৰু বজাৰৰ পৰা আহিলোঁ। তাৰপাছত আৰু বেটাৰ বাবে এটা চুৱেটাৰ আৰু মোৰ বাবে এটা টেক্সু পেন আনিছিলোঁ। ৰ'ব আপোনালোকক দেখাই আছোঁ দেই মনে মনে। প্ৰথমতে পাচলিখিনি উলিয়াই এনেদৰে মই এটা প্লাষ্টিকৰ পাচিত উলিয়াই ভৰাই থ'লোঁ। মই এইটোতে পাচলিসমূহ ধুনীয়াকৈ সজাই থওঁ। তাৰ পাছত এইফালে আহি গ'ল, এইটো হ'ল আমাৰ বেটাৰ চুৱেটাৰ। এই বোলে ছোৱালী লাগিছে বুলি কৈছে, সঁচাকৈ লাগিছে নেকি বাৰু? আৰু এইটো হ'ল মোৰ বাবে পেণ্ট। বেছি দামী নহয় অৱশ্যে, আমাৰ বাবে দামীয়েই, কিন্তু বেলেগৰ বাবে সস্তা হ'ব। আৰু এয়া হৈ গ'ল পাছদিনাখন ৰাতিপুৱা। মই প্ৰথমতে ভিডিঅ'টোত কৈছিলোঁৱেই যে টাউনৰ সকলৰ বাবে ব্ৰেকফাষ্ট। সেয়ে মই ভাবিলোঁ কালি যিহেতু ব্ৰেড পপ লৈ আহিছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি টাউনৰ ষ্টাইলত ব্ৰেকফাষ্ট খাওঁ। কিন্তু কি হ'ব, এইফালে ভীমকল থোকা পকি মুখা কৈ আছে, সেইফালে লফুৱাই দিব নোৱাৰিলোঁ। আৰু ইফালে চচত গাখীৰ উতলি আছে, সেয়েহে এক বাতি গাখীৰ লৈ এনেদৰে ৩-৪টামান ভীমকল কাটি ল'লোঁ। গুটিটো দিয়া নাই। আৰু লগতে ভীমকলটো স্বাস্থ্যৰ পক্ষে খুব ভাল, পুষ্টিকৰ খাদ্য এটা। শিশুসকলক খুৱাব পাৰিলে ভালেই, কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে ভীমকলৰ ফালে চকু মেলিয়ে নাচায়। এইটো কিন্তু মোৰ বাবে একদম ফেভৰেট, মানে মই ভীমকল খাই খুব ভাল পাওঁ, কিন্তু গুটিটো চোবাই থাকিবলৈ টান পাওঁ। এনেদৰে গৰম গাখীৰত দি খাওঁ। আপোনালোকে খায়নে বাৰু? কমেণ্ট কৰি জনাবচোন। আৰু এয়া লগতে 1 চামুচ মৌ জোল দি দিলোঁ আৰু 1 চামুচ চেনি দি ৰেডি হৈ গ'ল মোৰ জলপান, ৰাতিপুৱাৰ জলপান। এনেদৰে আপোনালোকে কিন্তু শিশুসকলকো খুৱাব পাৰে, এনেইতো ভীমকল নাখায়েই ন। ল'ৰা ছোৱালীয়েনো আৰু কি চাব, মাক দেউতাকে যিটো আনি দিয়ে সেইটোহে খাব, নহয় জানো? আজিকালি ডাঙৰৰে কলৰ ফালে চাবলৈ সময় নাই, খোৱা বস্তুৰ ঢেৰ হ'ল, অভাৱ নাইকিয়া হ'ল। আৰু এইফালে লৈ ল'লোঁ টাউনৰ ষ্টাইলত একদম পপ আৰু ব্ৰেডকেইটা গৰম কৰি ল'লোঁ। লগত লৈ ল'লোঁ ডাংমাহ আৰু আলু ভাজি অলপ। এইটো আৰু ব্ৰেকফাষ্টেই হ'ল নে চাহেই হ'ল, কি হ'ল আৰু মুঠৰ ওপৰত ভাততকৈও বেছিহে খাই দিলোঁ আজি। শেষত মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নতুন ভিডিঅ'সমূহ চাই থাকিবৰ বাবে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।